সৌন্দৰ্যৰে ভৰপূৰ তেজপুৰ চহৰৰ পশ্চিম দিশত থকা এখন সৰু পাৰ্কলৈ যাওঁ বলকচোন। এয়া টিকেট কাটি ল'লোঁ। তেজপুৰ চহৰৰ পশ্চিম দিশত চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি লৈ তেজপুৰ চহৰৰ সৌন্দৰ্য বৰ্ধন কৰিছে। এই পুখুৰীটোত বহুত মাছ দেখিবলৈ পোৱা যায়। এই পুখুৰীটোৰ মাজত থকা এই দলংখনে পৰ্যটকক আকৰ্ষিত কৰি তোলে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। আমি সেই দ্বীপটোলৈ যাম এতিয়া। আমি এতিয়া দ্বীপটোৰ মাজলৈ আহিছোঁ। এয়া চাওক কি ধুনীয়া পৰিৱেশ। এসময়ত ইয়াত প্ৰচুৰ পৰিমাণে পদুম ফুল ফুলিছিল বাবে ই পদুম পুখুৰী নামে জনাজাত হৈ পৰে। এই পদুম পুখুৰীত নানান ফুল লতা ৰোপণ কৰি উদ্যানখন সুন্দৰকৈ সজাই তোলা হৈছে। সৌৱা সেই নাওখনত চাওকচোন, মাছমৰীয়া কেইজনে এই পুখুৰীটোৰ মাছবোৰ কেনেকৈ ধৰি আছে। শিশুসকলৰ বাবেও এখন খেলা উদ্যান নিৰ্মাণ কৰা হৈছে। আজিলৈ ইমানেই। আপোনালোকে যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। থেংক ইউ।